ভটিয়াপাৰা তেলখাতৰ পৰা গেছ লিক হৈ থকাৰ ফলত সেই গেছসমূহ ওচৰৰ মানুহৰ বাবে কিমান বিপদজনক সেইটো সকলোৱে জানে। কিন্তু সেই গেছ লিক হৈ থকাৰ ফলত যিটো শব্দৰ ক্ৰিয়েট কৰিছে সেইটো কিন্তু বহুত বিপদজনক। সাধাৰণতে 85 dB ওপৰৰ যিকোনো সাউণ্ড যদি বহুদিন একেৰাহে শুনি থকা হয় সি মানুহৰ দেহত বহু বেছিকৈ অপকাৰ কৰিব পাৰে। ভটিয়াপাৰৰ যি ঘটনা ওচৰত গ'লে ধৰিব পাৰি যে এখন ফ্লাইটৰ টেক অফ কৰাতকৈও বহু বেছি শব্দৰ ক্ৰিয়েট কৰি আছে। এখন ফ্লাইটে টেক অফ কৰোঁতে 120-140 dB শব্দৰ সৃষ্টি কৰে। সেইটো হিচাপততো চাব গ'লে ইয়াৰ ওচৰৰ মানুহে অতি কমেও ডেইলি 100 dB শব্দৰ সহ্য কৰি আছে। এই শব্দসমূহ মানুহে নিতৌ শুনি থকাৰ ফলত মানসিক আৰু শাৰীৰিকভাৱে অসুস্থও হ'ব পাৰে। মানুহবোৰ খিংখিঙীয়াও হৈ পৰিব পাৰে, মানে অলপ কথাতে খং উঠা। ব্লাড প্ৰেছাৰ হাই হোৱাটো চান্স থাকে। হাইপাৰেকিউচিছ মানে পাছত গৈ সৰু সৰু শব্দবোৰো বিৰক্তি যেন লগা, টোপনি নহা আৰু যিকোনো কামত মনোযোগ দিবলৈ অসুবিধা হোৱাৰ দৰে এনে বহু সমস্যাৰ সন্মুখীন হোৱা সম্ভাৱনা দেখা পোৱা যায়।